কোনোবা এটা মতালে আহিলোঁ খাবলৈ পিন্ধাবলৈ শকতি নাই পকৰৰ বুম পকাই গৈছেগৈ অনাৰ আগত মই বাৰে প্ৰতি কৈ আছিলোঁ যে তই মোক নিব নালাগে তই মোক নিলে পুহিবগৈ নোৱাৰ নাই নুশুনিলে আজি বাপেকে তাকে বিকি দিম মই তাকে বিকি মই নতুন কাপোৰ ল'বি মনালিছা চুনচুনি সিহঁতি চবেই ইমান নতুন নতুন কাপোৰবোৰ কিনিছে মইহে নাই পৰা মই একদম ভিক্ষাৰী হৈ গ'লোঁ গোটেই ছোৱালীজনী গৈ পেলাই এতিয়া ছোৱালীৰ জীৱনটোৱে ভাল জীৱনটোৱে বহুত ভাল আছিলে দেই আজি এইটোৱে সিটো দিব কাইলৈ এইটোৱে সিটো দিব লোকৰ পৰাই পিন্ধি চলি আছিলোঁ ইমান ভাল আছিলে জহন লগা বুঢ়াটোলৈ আহিলোঁ নহয় আহি পেলাই এতিয়া মই পস্তাই আছোঁ একেটাকে পিন্ধি আমনি লাগিছেগৈ আৰু গৈ মোৰ নাই এই কথা নহ'ব দেই মই আজি কোনোবা এজনীৰ ওচৰত গৈ ইয়াক বিকি দিমগৈ তেতিয়াহে মই নতুন কাপোৰ পিন্ধিবলৈ পাম মতাই নালাগে দেই মোক নতুন কাপোৰ লাগে পাই যাওঁ মই তোমাক কৈছোৱে নহয় মোৰ ইমান পইচা নাই আৰে বাবা মই হোটেল চোটেললৈ মই তোমাক লৈ যাব নোৱাৰোঁ নহয় তুমিহে মোক নিব লাগে ল'ৰা হৈ পেলাই মই ক'ৰ পৰা নিম তোমাক ৰ'বা এইখিনিতে সেই গেলাদান ঘৰলৈ আহিছোঁ গেলি বুলি কয় তাই সেইবোৰ চব জানে তাই আগতে এইবোৰত যায় নহয় তাইকে মই সোধোংগৈ সঁচাকৈ দেই জহনী যোৱা ল'ৰা মতা ভাল পালোঁ তেওঁক মই গোটেইখনতে মোৰ মূৰতে হেৰি হৈছেগৈ তাক বা মই কেনেকৈ এতিয়া হেৰি অয়নে ফয়লে নিওঁ বাৰু ইমান পইচা নাই নহয় ইফালে এইটো মতাই গম পালে মোৰ ডিঙি কাটিব এই ওচৰলৈকে যাওঁ সুধিবগৈ লাগিব আজি ক'ৰবাত নহয় ক'ৰবাত তাক লৈ যাবই লাগিব সি আকৌ পঢ়ি আছে ক্লাছ 10ত এই 10ত পঢ়া ল'ৰাটোক মোনো ভাল পাবলৈ কিহে পাইছিলে বাৰু গেৰেলি ঐ ছোৱালী কি হ'ল ইমান ঘামিছ তই বেলেগ গৰম উঠিছে আকৌ তোৰ ওচৰত মই দৰকাৰ আহিছোঁ এইপিনে আছোন কচোন কি দৰকাৰখনত আহিলি তই এতিয়াই কি দৰকাৰখনত মানে শুনিবি মই ল'ৰা এটা ভাল পালোঁ ল'ৰাটো ভাল পালোঁ এতিয়া ল'ৰাটোক কিবা হেৰি ফুৰাবলৈ নিব লাগে ক'ত এই অয়নে ফয়লে নিব লাগে তাৰপৰা মই এখনত কণ্টেক্ট কৰিলোঁ গম পানী ইমান দাম ক'লে এতিয়া মই তাক কৈছোঁ যে তুমি মোক নিয়া ক'বলৈও বেয়া লাগে ল'ৰাটো 10ত পঢ়ি আছে এইবাৰ জহনী লাগি তোক অয়লে যাওঁ লোকে লৈ আছে ন লোকে লৈ যাবি 10ৰ ল'ৰাটো যে ভাল পালিগে কেলে ই নকবি ফেচবুকৰ কথা পাতি থাকোঁতে প্ৰথমতে ধৰিবই পৰা নাছিলোঁ ইমান ধুনীয়া ওখ ডাঙৰ তয়ো প্ৰেমত পৰিবি ভালেই হ'ল দে জলকীয়া ভূততকে খুটাতহে জ্বলা বেছি অকণমানৰ ৰাখিবি ছোৱালী জানো পাই কথাটো সঁচা কিন্তু এটা কথা নহয় এতিয়া তাকতো মই ক'ব নোৱাৰো যে মোক নিয়া বুলি মোৰো মন যায় ন আমাৰ এইজনেতো দিনে ৰাতিয়ে হৈ চাকৰি জেগাত থাকোঁতে যায় মাজে মাজে আহে আৰু তই গম পাইছই নহয় পাওঁ দে তোৰ অলপ হেৰিটো বেছিয়ে বাকী হেৰি মই তোক লোকে লৈও দিম দিবি দিম খালি তই মোক পইচা কিমান দিব লাগিব কিমান দিব লাগিব বেছি দিব নালাগে 10,000 মান দিলে হৈ যাব 10,000 টকা নানিবি তই চব হৈ যাব তই কৈছো একদম চিন্তা লোকে লৈও তেতিয়াহ'লে ভালে পুৰা নেচাৰেল এয়াৰ আহি থাকে কিমান ভাল লাগিব তোৰ সেই ল'ৰাটো সেইবিলাক তিনিআলিতে ৰৈ আছেহি স্কুলৰ পৰা পলাই আহিছে ভালে কৰি দে পঢ়া শুনাতকে আজিকালি হেৰিহে বেছি থ হেৰি শুনচোন তই পইচাটো দে পইচাটো গুগল পে'তে কৰি দিওঁ গুগল পে' কৰি দে মোৰ স্কেনাৰটো লৈ লওঁ আহিলে দেই হেৰি হ'ল তই যা মই তোক ফোন কৰি দিম তই জেগালৈ গুচি যাবি পঢ়ালো আকৌ চাবি আকৌ হ'ব দে ভয় কৰিব নালাগে একেহে আৰু যা মই তোক ফোন কৰিম তই আহিবি ৰচোন যা তোৰ সংসাৰখন কেনেকুৱা চলিছে বাদ দে সেইখন সংসাৰতে বাদ দে আৰু পাই মোৰ মতাটোহে বিকিমগে লাষ্টত লাগে যদি কবি কিনি ল'বি তাকে কিনিলোহেঁতেন কিন্তু এতিয়া সেইটো আৰু কামত নাই তই গোটেইটো এদাই কৰি পেলালি বান্দৰ বখীজনী সাগৰৰ পানী বান্দৰে খাই শেষ কৰিব নোৱাৰি নহয় গম নাপাওঁ কথাটো সঁচা হ'লেও যাওঁ দে মই তাইক খাওঁতকে লৈ আহোঁগে তাত জেগাকণ বন্দবস্ত কৰ হ'ব দে আজি কিমান ভাল লাগিব এইজনী চৰিত্ৰ ভাল নহ'লে আৰু পাই হ'ব মই 10,000 টকা পালে চিন্তা নাই এতিয়া তুমি ৰোৱা দেই মই তোমাক লৈ আহিছোঁ ৰুমটো চাই লওঁ এই আছে ৰুম ছোৱালী তই মোক কোন বাৰীলৈ লৈ আহিলি এইটো এটা পাৰ্ট ইয়াত কিমান মানুহ আহে আকৌ মোৰ ইয়াতে কোনো টেনচন নাই তই ধুনীয়াকে ইয়াত তই নেচাৰেল এয়াৰ পাবি ইয়াত জোক লাগিব পাই মোৰ জোকলে বৰ ভয় লাগে নহয় জহনীজনী এজনী তই জোক লগাবলৈকে আহিছে আকৌ জোকলে ভয় কৰি আছে আটাই কেনেকে কথা কৈছে চেনী জোক লগে আজি যা লাড়ু পঠিয়াই লাগে যা হ'ব ৰ ভগৱান জোকে নেখালহে আছে দেই মৰমৰ দান প্ৰদান ইয়াতে বহিম আৰু ঠাণ্ডা এটা পঠিয়াই দিবি লগতে দেই কিবা কিবি খাম কথা বতৰা পাতিম আৰু পঠিয়াই দিম ইফালে সৰু ল'ৰা বেছি সময় ৰখাই থ'ব নোৱাৰোঁ এই খালটো ইমান ডাঙৰ পানী ঢেৰ বোলো খাই কচু শাক কেইটামান বিচাৰি আনোগে আজি জালুকীয়া অকণ খাব লাগিব সিহঁতৰ ঘৰত বাৰীত ঢেৰ কচু আছে এইবোৰ কিনো মই মৰি যাওঁ বেলুন নি ফুলাই চাওঁচোন ফুল নাখায় দেখোন
এইটো বেলুন নহয় হপায় কিবা কিবি ধৰণৰ কিবা এনেকে হেৰি লগতে ডাঙৰ ডাঙৰ এহেঁতৰ বাৰীখন দেখোন একেবাৰে ৰুম কৰি থৈছে কথাটো কি আই পাৰ্টিচন কৰি থৈছে মই মৰি যাওঁ এহেঁতৰ বাৰীত আজিকালি ৰুম ভাড়া প্ৰায় এইটো কিবা এটা ল'ৰা আছে চোন কিনে কোনে ল'ৰা আছে বাৰীবোৰ নীলা এইটো কি মানুহ সোমাই আছে দেখোন ইয়াত এহেঁতৰ মানুহো থাকে মই মৰি যাওঁ ইয়াত দেখোন মানুহ দুটা সোমাই আছে মতা হাতে মাইকী এটা কি হ'ব বাৰু সেইটো কাৰণে গেৰেলীয়ে এইবোৰ বিজনেছ কৰিছে মই আজি গোটেইখন উলিয়াই ফুৰিবগৈ লাগিব চুনচুনিক কমগৈ চুনচুনিয়ে সেই গোটেইখন উলিয়াই ফুৰিব পাৰিব তাই নিউজৰ হেৰি কৰে নহয় ভালেই হ'ব চুনচুনিক ক'ব লাগিব আজি কচু খাং নিয়া নহ'ব আজি কচু খাং নাখাওঁ এই চুনচুনিক এই খবৰটো যদি নিদিওঁগৈ মোৰ বুকুখন কথাবোৰ যদি নকওঁগৈ নহয় মোৰ পেট একেবাৰে গেছ হৈ যাবগৈ মই এতিয়াই যাওঁ কওঁগৈ পাই এই নহয় যে পোকৰটো যে একো ভৰসাই নাই ইমান ধুনীয়াকে সাজি কাচি ওলাই পেলাই আকৌ হাগিব লাগিলে নহয় হাগি মেলি লৈছো ধুনীয়াকে আৰামত এতিয়া যাওঁ স্প্ৰে অকণ মাৰিলে নহ'লে গোলাব নহয় চুনচুনি তোক আগফালে মাতিছো আগফালে মাত দিয়া সেইটো মানে পাছফালেকে আহিলো হেৰি নহয় গিৰেলিহঁতৰ পাছফালে যে আজিকালি ৰুম কৰিলে নি বাৰু নাজানো নহয় মই মৰি যাওঁ হেৰ কচু ঢেকীয়া বিচাৰি গৈছিলো গম পাৱনে মৰতি কচু ঢেকীয়া বিচাৰিবলৈ বেলেগ জেগা নাপালি তাহাঁতৰ গোটেইখন গোৱনি গোৱনি তাতকে বেপে কাই তাহাঁতৰ বাৰীবোৰ চাবিচোন ৰুম কৰি পেলালে নহয় কিবা বেলুন পৰি আছে তাৰপিছত মই ভাবিছো বেলুন আকৌ মই ফুলাইও চাইছিলো তাৰপিছত বোলো এতিয়া পূজা নাই হেৰি নাই বোলো কৰ বেলুন ওলাইছো তাৰপিছত গোটেই বেলুন ঢেৰ পৰিছে বগা তাৰ পাছত আকৌ চালো নীলা কিবা কিবি এনেকে লৰাই ফুৰিছে নহয় গছবোৰ তাৰ পাছত মই বিচুতীয়া নীলা মানে আৰু কোনোবা এটা আছে লগত বলচোন চামগে মই তোক সেইটো কাৰণে ক'বলৈ আছো তই কেলে সেই সাংবাদিকৰ লগত ভাল নহয় চবকে মাতিম তাই যদি কিবা বেয়া কৰ্ম কৰিছে ন চবকে মাতিম তাই কিহৰ বেলুন ফুলাইছে দেখুৱাবিচোন বল ব'লা গেৰেলে একো কিবা হেৰি কৰিছে মই অকলে যাবলৈ ভয় লাগে নহয় গোসাঁই ভালকে চা এইটো মতা মানুহ চান্দুল তোৰ মাইকী মানুহ চান্দুল মই কি মিছা কৈছিলো এইবোৰ কষ্টত কি লৰি আছে বাৰু জানি মই নাযাওঁ অকলে নাযাওঁ তই লগতে সাংবাদিক মাতিলে ক'ব লাগিব নহয় আকৌ মই তই বহীখন লৈ আহিব নোৱাৰিলি পেন এটা লিখি থলোহেঁতেন মোবাইল লৈ আহিছো এনেকে ভিডিঅ' কৰি থম কেমেৰাটো উলিয়াই ল কেমেৰা উলিয়াই থৈছো এয়া ৰাইজ চাওক আপোনালোকৰ বাৰীয়া বাগানৰ মাজত কি ঘটনা চলি আছে এযোৰ মতা মানুহৰ চেন্দুল দেখিবলৈ পোৱা গৈছে এযোৰ মাইকী মানুহৰ চেন্দুল আৰু আমি বৰ্তমান বাগানৰ মাজত সোমাই আহিছো লগত আছে বৰদৈ চিলা হয়তো পলালে টেঙা তলত কি কৰি আছিলে আপুনি লুডু খেলি আছিলো টেঙা তলত কি লুডু খেলিছিলে আপুনি এই ল'ৰা মানুহৰ লগত কি লুডু খেলি আছিলে ইমান গৰম আমি লুডু খেলোং আজিকালি লুডু খেলিব পাই না অনলাইন লুডু খেলি আছিলো ক'ত খেলি আছিলে লুডু কেনেকুৱা খেলিছিলে আপুনি লুডু কাৰ লগত খেলিছিলে লুডু আজি পা মই মনালিছা চিনি নাপাওঁ নি এইটো বন্ধ দেখিছানে এইদৰে যদি আমাৰ গাঁৱৰ দুটকীয়া মানুহ যদি আজি লুডু খেলি আছিলে 2 টকাৰ লগত লাগি পেলাই আপোনালোকক সকলোকে দেখুৱাইছে 2 টকীয়া মানুহ এজনী আপুনি নমস্কাৰ দি দিয়ক সকলোকে মই গেলি খুন মাজে মিছাই কৈছো গেলি মাতি আনগে আকৌ বল যা খুচুৰাই লৈ একেটাই এয়া ৰাইজ চাওক আৰু আপোনালোকৰ মাজত দেখুৱাই আছো গেৰেলি বাইদেউ জোনদুৱাকী দেখিবলৈ পাইছে আমাৰ এই নেচাৰ ইয়াত চবেই লুডু খেলে এতিয়া কি হৈছে আপোনালোকৰ লুডু মানে মতা মানুহ মাইকী মানুহৰ মাজত কিহৰ লুডু খেল মতা মাইকী মানে লুডু নেখিলেও কি খেলিব আপুনি লুডু খেলিছে মোৰ বাৰীৰ ভিতৰতে লুডু খেলিছে আপোনালোকৰনো কি হৈছে ইয়াত তহঁতৰনো কি হ'ল আপোনাৰ ল'ৰা ছোৱালীবোৰ সভ্য হৈছে আপুনি সেই কথা গম পায় দে আপুনি কিহৰ লুডু খেল পাইছে ইয়াত কিহৰ লুডু খেল পাইছে তহঁতি লৈ আহিব কয় এটা লুডু খেল খেলিবলৈ ইয়াতে তহঁতি লুডু খেলিবলৈ আহিবি মই ডিছকাউণ্টত দিম কিহৰ ডিছকাউণ্ট দিবি এৰপৰা দৰ্জন লৈছো তহঁতৰ 5,000 লৈ মই কৈ দিম চৰিয়া গাল ভাগে 5,000 টকা লয় তোৰ ৰাখি আমি 14 বুলি আহিছো তোৰ মতাটোকে এইক লগত খেলিব দি দিবিছো লুডু লুডু খেলৰ লগত আকৌ মোৰ মতাটো ক'ব আহিব আকৌ কথা চম্ভালি কবি লুডুহে খেলিছিলো তহঁতি হাই ছেকেণ্ডেৰী লৈ পঢ়া শুনা ল'ৰাৰ লগতহে সেই লুডু খেলিব পাৰে তাহাঁতৰো
ঘৈণীয়েকৰ মাক বাপেক নাই নি ঐ চৰি আনিব লাগে তই বিচাৰে মৰিম ইমান ডাঙৰ খেলি ল'বা ডাঙৰ ফুট লৈ পেলাই সতি খাই পিটি ল'বা হ'ব তই মোক কিয় সেন্দুৰ ফুটলৈ আহি কথা ক'ব নালাগে তই মৰিবলৈ 4টা দিন আছে তই কি কৰি আছিলি আপুনি যে বেছি মান নামাৰিবা আপুনি পইচা কাৰণে কি গোটেই গাঁও ল'ৰা ছোৱালীবোৰ বেয়া কৰিব নি কি কথা কথা ক'ব তুলসী পাতকতে পবিত্ৰ তাহাঁত তুলসী পাতৰ গাত যদি অকণ চেকা আছে মোৰ ল'ৰা ছোৱালী গাত চেকা নাই সেইকাৰণে আপুনি মেছেজ শাৰী পিন্ধি মুখত মেকআপ মাৰি তাই লাজ পাছকে ওলাই কি কৰে মানুহে বেয়াকে একো নকয় মোক নহয় মই গম পাই নিজৰ জমিনৰ ভিতৰত মই কি কৰোঁ নিজৰ জমিন চমিন পাতিব নালাগে জমিন খেলিবলৈ নাজানিলে আজিৰ পৰা গাঁৱত গাঁৱত এইবোৰ কাম এই লুডু গেম গেম নেখালো তই ক ঐ বুঢ়ী তই ক আজিৰ পৰা মই নকওঁ এইবিলাক নকলে নহয় নিজৰ জমিনতে কৰিছো আজিৰ পৰা কলো আজিৰ পৰা গাঁৱত গাঁৱত কাৰো লগত লুডু গেম গেম নেখেলাও খেলাম নেখেলাও ভিডিঅ' কৰিছে নে ভালকে ভিডিঅ' কৰি থৈছো তই ছ'চিয়েল মিডিয়াত দি দিবি একো নহয় তই ক তোৰ যদি নেক্সট টাইম এইবোৰ কাম কৰ নেক্সট টাইম এইবোৰ কাম কৰিলে চুলি কাটি মোক আঁঠু খাই ঘূৰাই ফুৰিব ফুৰাব ফুৰাব তই সেইটো কাম হ'ব তহঁত দুজনী আজিৰ পৰা এইবোৰ কাম কৰিবি নে নকৰো উঠ বহ নাপাওঁ বহিছো বহিলে ভালকে বহ উঠিলি নাই গান বিষাই নি কিবা উঠ বহ বৰদে অ চুনচুনি কেমেৰাটো ভালকে কৰিলে ই বেলেগ ধুনীয়া হৈছে চা চোৱাটো বাদে দে এইটো আমি সেই সাংবাদিকত দি পেলানি 1 লাখ টকা লৈ যামগে বৈ তোৰ 50,000 মোৰ 50,000 সেইটো কাৰণেতো এইবোৰ কাম কৰি আছো ঐ তহঁতে এইবোৰ কাম গাঁৱত আজি পৰা নকৰিবি আকৌ দেই তহঁতে আমাৰ ভিডিঅ'লৈ 1 লাখ টকা ঘটিবি দেখোন চব কথা বাদ দি মোক 10,000 টকা ঘূৰাই দে মোৰ পইচাবোৰ গ'ল 10,000 টকা কেলে ঘূৰাই দিম তই আজিহে 25 নিজে কাম কৰিব নাজানিলে আকৌ বাকী বাদাচোন তোৰ লুডু গুটি পকিলে নে 3টা পকিলে এটা থাকিলে বাকীটো পিছত পকাই ল'বি আকৌ ভালে 5,000 টকা ৰিটাৰ্ণ কৰি দিম দে তোৰ হ'ব দে যা ভালকে লুডু গুটিকেইটা পকাব নাজানিও তাই মনালিছাৰ লগত হৈ যোৱাৰ পিছৰ পৰা যে ভাল মুকা এটা নহা হ'ল দেই মই এইকেইটালৈ ভাল মুকা এটা আনি দিয়া আৰু দি চব ভগৱানেহে জানে পাই গেলি কি কৰিছানো ইমানকে কেলে তোক মই কি কৰিছো কথা এটা শুনচোন কি হ'ল ক মোৰ ৰুম এটা লাগিছিলে পাই আজি তোক ৰুম লগা হ'ল যে আইঅ ডাঙৰ ৰুম লাগিব খালি লুডু গুটি 4টামান আহিব তেতিয়াহ'লে মোক 20,000 টকা দিব লাগিব আইঅ 20,000 ল'বি নে মোৰ পৰা কমাই ল'বি আকৌ অলপমান কেলে মোৰ পৰা দেখোন 1 লাখ টকা ঘটা নাই জানো আইঅ 1 লাখ টকা ঘটিলো খৰচো হ'ল গোটেই মেকআপ বস্তুতে কিমান খৰচ হয় মোৰ মাহটোত থয় তই মোক 20,000 টকা দিবি দে ভাল ৰুম এটাকে দি দিম 15,000 দিম দে হ'ব দে লগৰ ছোৱালী হিচাপে দিছো কিন্তু নফচাবি আকৌ মোক এইবেলি আইঅ নফচাও এইবাৰ তহঁতক ফচালো মানে মই পইচা কাৰণে ফচালো জানো দে হ'ব তোক 15,000 দিবি কৈ আহিবনো আহিব 4টামান আহিম বুলি কৈছে তোৰ ভাগ্য ওলালে যায় তয়ো খেলিব লাগিব হ'ব দে মোকো চান্স অকণ দিবি হ'ব জহনি লাগে দুজনী এজনী চা